এইখিনিয়ে ক'ব বিচাৰিছোঁ যে আমি এইখন চৰৰ পৰাই পঢ়িছিলোঁ, এইখন চৰৰ পৰাই আমি চাৰিজনে ইঞ্জিনিয়াৰ হৈছিলোঁ। তো আমাৰ ফালৰ পৰা এইটোৱে ইচ্ছা আছিলে যে আমি চৰৰ পৰা ওলাই আহিছোঁ ইঞ্জিনিয়াৰ হৈ, তো আমাৰ সহযোগী চৰ অঞ্চলৰ কিবা উপকাৰ হয় সেই আশা হাতত লৈ আমি এটা যিহেতু পাৰ্চনেলি এনেকুৱা কৰি সহায় কৰা এনেকুৱা নহয়, আমি চাৰিজনে মিলি এটা NGO বনাই লৈছিলোঁ, যিটো উম্মিদ ফাউণ্ডেশ্যন। ইয়াৰ যোগেদি এইখন আমাৰ মাদ্ৰাছাৰ জোনাবে লগ কৰিছিলে যে আমাৰ ঠাণ্ডাৰ দিন, আমাৰ ষ্টুডেণ্টবিলাকৰ অলপ কম্বল লাগে, সেইকাৰণে আমি এই উম্মিদ ফাউণ্ডেশ্যনৰ যোগেদি আজি এইখন মাদ্ৰাছাত উপস্থিত হৈছিলোঁ। আজি কম্বল বিতৰণ কৰিলোঁ। আগলৈও এখেতসকলৰ যদি কিবা অভিযোগ অভাৱ অনাটন কিবা হয় তাৰো প্ৰতিশ্ৰুতি দিছোঁ যে আপোনালোকৰ যদি কিবা অসুবিধা আছে, কিবা লাগে, আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব। আমাৰ ফালৰ পৰা যিখিনি হয় আমি সহায় সহযোগিতা আগবঢ়াম বুলি প্ৰতিশ্ৰুতি দি আজি এইখিনি সভা শেষ কৰিলোঁ। তো আশা কৰোঁ আগলৈ এইখন অনুষ্ঠান আৰু বহুত আগলৈ যাওক। তো আমাৰ যোগেদি এইখন চৰ অঞ্চলৰ অলপ উপকাৰ হওক, যিহেতু আমি এই চৰ অঞ্চলৰ মাটিৰ পৰাই ওলাই আহি যি ইঞ্জিনিয়াৰ হৈছোঁ, গুৱাহাটীত প্ৰতিষ্ঠিত হৈছোঁ, সেই উদ্দেশ্য আগত ৰাখি এনেকুৱা এখন ফাউণ্ডেশ্যনৰ কি কৰিছিলোঁ, আমি জন্ম দিছিলোঁ। আপোনালোকৰ সহায় সহযোগিতা কামনা কৰি এইখন ফাউণ্ডেশ্যন আৰু বহুত আগত যাওক। যিবিলাক নিডি পিপুল আছে, যিবিলাকৰ অৰিজিনেলি দৰকাৰ, তেখেতসকলক আমি সহায় সহযোগিতা আগবঢ়াব পাৰোঁ। বাছ এইখিনি আমাৰ উদ্দেশ্য আছিল। মেইন যোনটো টেগলাইনটো হৈছে টুগেডাৰ উই ক্ৰিয়েট চেঞ্জ। ইয়াৰ অৰ্থ হৈছে যে আমি একেলগে কাম কৰিলে সমাজখনৰ কাৰণে কিবা এটা আমি পৰিৱৰ্তন আনিব পাৰিম। সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি চাৰিজন বন্ধু তথা অভিযন্তা একেলগ হৈ আজি মাদ্ৰাছাৰ পৰা আমি আৰম্ভ কৰিছোঁ আমাৰ যাত্ৰাটোত। আৰু আমাৰ এই যাত্ৰাত মই আহ্বান জনাইছোঁ, আমাৰ সমাজৰ প্ৰতি যি দায়বদ্ধ মানুহ আছে তেওঁলোকক আমাৰ লগত একলগ হ'বলৈ আমি আহ্বান জনাইছোঁ। তেওঁলোকে আমাৰ লগত একলগ হওক আৰু আমাৰ এই যাত্ৰাটোত তেওঁলোকে আমালোকক সহায় সহযোগিতা কৰক। আৰু যি আমি মাদ্ৰাছাত আজি সৰু সৰু ল'ৰা ছোৱালীবিলাকক যি কম্বল বিতৰণ কৰিলোঁ, তেওঁলোকে আমাৰ কাৰণে দোৱা কৰক যাতে আমি অনাগত দিনত আৰু ভাল ভাল কাম কৰি যাব পাৰোঁ সমাজৰ কাৰণে। আৰু আপোনালোকে আমালোকে আশীৰ্বাদ জনাওক। আমাৰ ফাউণ্ডেশ্যনৰ ভৱিষ্যত বহুত কাম কৰিবলৈ আছে। প্ৰথম কামটো হ'ল যেনেকৈ মই ক'লোঁ যে কৃষি ক্ষেত্ৰত আমি কাম কৰিম, স্বাস্থ্যৰ ক্ষেত্ৰত আমি কাম কৰিম, কণ সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে কাম কৰিম। আপুনি যদি বেনাৰটোত দেখা পায় কেইজনমান সৰু সৰু ল'ৰা ছোৱালী খেলি আছে, হাঁহি আছে, যদি অকণমান জুম কৰি চাব পাৰিব। আমাৰ ইয়াৰ পৰা আমি বুজাব বিচাৰিছোঁ যে সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেল ধেমালিৰ জৰিয়তে তেওঁলোকে সদায় হাঁহি থাকক, তেওঁলোকৰ জীৱনটো ৰঙীন হওক। আৰু তাৰে পৰিকল্পনাৰে আমি তেওঁলোকৰ কাৰণে কাম কৰি যাম, তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত। আৰু তেওঁলোকৰ গাৰ্জিয়ানবিলাকো আমি উৎসাহিত কৰিম, যেনেকৈ আমি চৰ অঞ্চলৰ পৰা আমি যেনেকৈ ইঞ্জিনিয়াৰ হ'ব পাৰিছোঁ, তেওঁলোকে যাতে ভৱিষ্যতত ভাল হাফিজ হওক বা কোৰাণৰ এক্সপাৰ্ট হওক, ডক্টৰ হওক, ইঞ্জিনিয়াৰ হওক, এটা হাতত কোৰাণ থাকক আৰু এটা হাতত আপোনাৰ কম্পিউটাৰ থাকক। চ' টেকন'লজি কোৰাণ সকলো মিলিব লাগিব। আৰু আল্লাহৰ যিহেতু মই কৈছোঁ যে প্ৰিয় বান্দা, তেওঁলোককো আমি যিমানখিনি পাৰোঁ সহায় সহযোগ কৰিছোঁ। আৰু এইখিনি আৰু আপোনালোকে আমাক সহায় কৰক।